হেল্ল' গাইজ, কি খবৰ? এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু ৰঙালী বিহু, গতিকে ৰঙালী বিহুৰ মোৰ ফালৰ পৰা আপোনাক আৰু আপোনাৰ সমূহ পৰিয়াললৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এই বছৰটো যাতে আপোনালোকৰ ৰং ধেমালিৰে পাৰ হয়, তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আজি যিহেতু গৰু বিহু, গতিকে আজি বহুতো ধৰণৰ কাম আছে কৰিবলগীয়া। যিহেতু আমি গাঁৱৰ ল'ৰা, গতিকে আমাৰ দুটা গৰু আছে আৰু নদীলৈ লৈ যাম, গা ধোৱা, মাহ হালধি সানিম। চাই থাকক পিছলৈ। গৰু মাহ হালধি সানাৰ পিছত এইডালেৰে গৰু গাত কোবাই দিয়া হয় আৰু এটা মন্ত্ৰ গোৱা হয়, লাৰু খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা। এইটো মানে পৰম্পৰাগতভাৱে চলি আহিছে যে এই ইয়াত যিহেতু এইটো লাৰু আছে, এইটো বেঙেনা আছে, তাৰপিছত এইটো হালধি আছে আৰু এইফালে আদা আছে। এয়া লাৰুৰে গৰুৰ গাত কোবালে গৰু পোৱালিবোৰ শক্তিশালী হয় আৰু সোনকালে ডাঙৰ হয় বুলি আমাৰ মানে ককাহঁতে কৈছিলে আৰু এইটো নিয়ম বহুত আগৰ পৰা আমাৰ অসমীয়া সমাজত প্ৰচলিত হয়। আৰু এয়া মাহ হালধি, এয়া মায়ে পিচি থৈ দিছে, এয়া গাত সানিব লাগিব। আৰু এয়া হালধি আৰু এইবিলাক আৰু আজি যিহেতু গৰু বিহু, এইবিলাক ধৰি লওক গৰু বিহুত লাগে আৰু বিশেষকৈ এয়া মাহ হালধি বিহুৰ দিনা গাত সানিব লাগে। এয়া সানিলে মাহঁতে কয় যে যিহেতু এতিয়া গৰম দিন, গতিকে গৰম দিনত আপোনালোকে জানে বহুতো ঘামচি, খজুৱতি এনেকুৱা ধৰণৰ কিছুমান বেমাৰ হয়। এয়া মাহ হালধি সানিলে গাত ঘামচি নোলায় আৰু খজুৱতি এইবিলাকৰ পৰা বাচি থাকিব পাৰি। এয়া নতুন পঘা, এয়া গৰুক দিয়া হ'ব। গৰুৰ গাত হালধি সানি আছে। তো এতিয়া গৰু গাত হালধি সানি হৈ গৈছে আৰু এতিয়া আমিও হালধি সানিব লাগিব আমাৰ গাত। আৰু মাহ হালধি সানাৰ পিছত আমি নদীলৈ যাম গৰু গা ধুৱাবলৈ। আমি পাইছোঁ নদীলৈ গা ধুৱাবলৈ। লেট্ৰিনত সোমাই আছে আৰু ই তাক জোকাবলৈ গৈছে। ওলা ওলা, কি নদীত গা ধুব যাব লাগে, ওলা পানী মাৰি দে, পানী মাৰি দে। শান্তি দিয়া নহ'ব আজি। তো ফাইনেলি মাহ হালধি সানি আমি ৰেডি। এতিয়া আমি নদীলৈ যাব ওলাইছোঁ গা ধুবলৈ। আৰু মোৰ লগত আহি আছে লগৰ কেইটামান। তাৰপিছত গা ধুই পেলাই এনজয় কৰিম অলপমান বিহু বুলি। এয়া আমি আহি আছোঁ গা ধুবলৈ নদীলৈ। এয়া পথাৰৰ মাজে মাজে আৰু এইটো মোৰ লগৰ এজন। তো আমি গোটেইকেইটাই গা ধুব যাম এতিয়া নদীলৈ। এয়া কাপোৰ লৈ লৈছোঁ লগত। আমাৰ গৰুকেইটা দেউতাই লৈ যাব পথাৰলৈ। আৰু এয়া আমাৰ গুণ। এয়া গাঁৱৰ পৰিৱেশ, পথাৰৰ মাজে মাজে, ধানৰ মাজে মাজে কৈছোঁ আপোনাৰ ফিলিংছটো। কেতিয়াবা আহি যাব আপোনালোকেও গাঁৱৰ মাজলৈ, এনেকুৱা এটা পৰিৱেশলৈ। কি খবৰ? এখেত আমাৰ আজি বেমাৰী গাৰে আহিছে দেই। তোমাৰ কি আজি বেমাৰ ভাল হ'লে নাই? তো নদীত জোবাই দিম দে, বুজিছা? নদীত জোবাই দিলে গা ভাল হৈ যাব। ফাইনেলি আমি গাইজ নদী পাই গ'লোঁ। এতিয়া ইয়াত সকলোৱে গৰু গা ধুৱাই আছে। তো গৰু গা ধুৱাই হৈ গ'ল, কেনেকুৱা লাগিল? ফিলিংছ কেনেকুৱা? এয়া গাইজ সকলোৱে গা ধুৱাই আছে। এয়া কিবা হ'ল তোমাৰ? কিবা অসুবিধা হৈছে ভিডিঅ' কাৰণে? গতিকে আমিতো যিহেতু গৰু নানিলোৱে, গতিকে এতিয়া আমি গা ধুম আৰু আমাৰ লগৰকেইটাই গা ধুম। ধোৱা। Go. Hey!
পানী খাই যাওঁ কেবি তো গাইজ ফাইনেলি আমি গা ধুই আছো এতিয়া নদীৰ মাজত আৰু ৰ'বা মোবাইলটো টাইটকৈ ধৰি লওঁ নহ'লে পানীত পৰিব টিকলা মাৰি এজনী গা ধুই আছে কেনেকুৱা লাগিছে মজা লাগিছে মাই গড বঢ়িয়া লাগিছে মোবাইলটো যদি কৈ গ'ল আৰু এডোখৰত পানী ইমান দ এইয়া উল্টা টাপ মাৰি আছে পুৰা তুমি নাহা কিয় যাম দিয়া ক'ত দিয়া আছে ইফালে দিয়া গা ধুৱাই আছে তো ইয়াৰ গৰু গা ধুৱাই আছে মোবাইলত পানী পৰিব নিদিবি আৰে নকৰিবি নাই কিয় কৈ আছে হেপী বিহু ৱেলকাম পানীৰ মাজত গাইজ মজা লাগিছে এই আমাৰ টিকলি মাইনা কিন্তু মই তালৈ যাব নোৱাৰো কিন্তু তাই যাব পাৰে সেইটোৱে মেইন কেছ সেইটোৱে বৰ গৰু নামাৰিবা বিষাই নামাৰিবা ঐ গুণগুণ কৃষ্ণ গৰু গা ধুৱাই আছে তো ফাইনেলি এতিয়া আমাৰ গা ধুই হৈ গ'ল আমি ঘৰলৈ যাম বাই যাওঁগৈ আমাৰ গা পা ধুই হৈ গ'ল এতিয়া আমি এতিয়া যাওঁ ঘৰলৈ অ'কে